এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু যিসকল ভালে নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন সেইসকলৰ ভাল হওক আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ মানে ব্লগ ভিডিঅ' আৰু মই যিহেতু বহুত দিন ব্লগ বনোৱা নাই আৰু ভিডিঅ'টো একদম চাই থাকিব লাষ্টলৈকে বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু গাইজ এতিয়া মই পূৰা চোতালখন সাৰি লওঁ যিহেতু এতিয়া বাৰিষা গৰুজনী এই তামোলজোপাতে বান্ধি লৈছোঁ কাষতে গোহালিটো আছে আৰু একদম মানে বতৰটো যিহেতু একদম বহুত বেয়া বৰষুণ দিনে ৰাতিয়ে একদম দি আছে সেইকাৰণে একদম বোকা হৈ আছে ঘাঁহ গৰু যোনডোখৰত আমি ঘাঁহ দিছোঁ সেইডোখৰ একদম পূৰা একেৰাহে মানে এনি টাইম লেতেৰাই হৈ থাকে আৰু সেইবাবে তো গাইজ এতিয়া পূৰা কাপোৰ কানিকেইটা ভিতৰলৈ ভৰাই লওঁ বুলি ভাবিছোঁ আৰু কিছুমান কাপোৰ শুকোৱা নাই সেইকাৰণে আমাৰ তাঁতৰ শালৰ ওপৰতে গোটেই কাপোৰখিনি মেলি দিছোঁ আৰু মই এই চাদৰখনকে জাপি লৈছোঁ বাকী কাপোৰ এটাও শুকোৱা নাই কাপোৰটো স্পৰ্টিংটো শুকুৱাই নাই সেইবাবে ইয়াতে মেলি দিওঁ আৰু মেলি দিলোঁ মানে বৰষুণ যিহেতু একদিন দিনে ৰাতিয়ে দি আছে কাপোৰ কানিবলৈ একদম শুকোৱা নাই এতিয়া যিহেতু একদম পূৰা অলপ বৰষুণ দি আছে হ'লেও মোৰ ফুলত পানী দিয়া অভ্যাসটো যোৱা নাই আৰু মই ফুলকেইজোপাত পূৰা ফুল টাব দেখিছেই নহয় গাইজ পূৰা টাব আমাৰ হৈছে এই ঘৰত যিটো আৰু মানে বৈয়াম চৈয়াম য'ত দি থাকে একদম জাৰে চাৰে চব ফুল ওলমাই দিছোঁ টাব আনিব পৰা নাই আৰু মোৰ এই জাৰটোৱে দিয়ে মই চবতে ফুলকেইজোপাত পানী দি দিছোঁ একদম মোৰ লেকচাৰ বেছি অলপ তো গাইজ মোৰ ফুলকেইজোপা কিমান ধুনীয়া হৈছে চাওক আৰু এইজোপা হৈছে মানি প্লেন ঘৰত থাকিলে ভাল বুলি কয় আৰু মোৰ এইকেইজোপা একদম বটলে চটলে এইটো হৈছিলে মোৰ পইচা ৰাখিবলৈ অনা এটা বক্স আৰু গাইজ এইফালে এইকেইজোপা চাওক কিমান ধুনীয়া হৈছে বহুত কম সময়তে এইবোৰ কিন্তু বহুত ডাঙৰ ডাঙৰ হৈ গৈছে দেই আৰু এইকেইজোপা ফুল নাজানো সেইজোপা সৰুকৈ মানি প্লেন আৰু এল'ভেৰাজোপা আছে আৰু এইজোপা ফুল কি নাজানো মই তো গাইজ এতিয়া মায়ে বহি আছে মাথা ফনিয়াই ফনিয়াই মই বোলে মাক ওকণি চাই দিব লাগে আৰু মোক মাতি আছে মই যিহেতু ভিডিঅ' বনাই আছিলোঁ আৰু সেইবাবে মাক ওকণি চাই দিব নোৱাৰোঁ বুলি কৈছিলোঁ হ'লেও চাই দিওঁ বুলি বহিছোঁ তো গাইজ এতিয়া মই বহি ল'লোঁ কিন্তু মোৰ মাথাত ওকণি চোৱা অকণো ইণ্টাৰেষ্টেই নাই মই একদম কেমেৰাটোলৈ সেই ইণ্টাৰেষ্ট এনি টাইম কেমেৰাটো চকু দি আছোঁ আৰু মোৰ মাথাত অকণো চকু দিয়া নাই মায়ে ভাবিছে ওকণি চাই আছোঁ আৰু মা কিমান শকত চাওকচোন মই কিমান ক্ষীণ চাওকচোন কিন্তু মোৰ ওকণি চোৱাত অকণো গুৰুত্ব দিয়া নাই হ'লেও বহি ল'লোঁ মাৰ লগতে ওকণি এটা চাই দিওঁ বুলি চাই থাকক আপোনালোকে একদম ভিডিঅ'টো আজি স্কিপ কৰি নিদিব দেই আৰু গাইজ এইজনী চাওকচোন ছাগলীজনী আমাৰ মৰমৰ আৰু এই একদম পূৰা ৰখি আছে বগা ছাগলী আৰু এইজনী হৈছে পহুলি ৰঙৰ এজনী একদম মাৰ ওচৰত এইজনী অকল মানুহৰ লগত বেছিকৈ থাকে দেখিছেনে এতিয়া মাৰ লগতেই আছে ছাগলীজনী একদম গা খজুৱাইছে কিবা কৰিছে আৰু এইজনী আছে আমাৰ গৰুজনী আৰু মই কৈছোঁ নহয় বাৰম্বাৰ হাৰি থাকিলেও গৰুজনীৰ তলৰডোখৰ এনি টাইম মানে লেতেৰা হৈয়ে থাকিব কিমান হাৰিম এইটো হৈছে গৰু পোৱালিটো আমাৰ ঘৰত এক চিকুণ নাথাকে এনি টাইম মানে বৰ্তিহঁতৰ ঘৰতে থাকে মানে আমাৰ দাদাহঁতৰ ঘৰত দেখিছেনে ঘৰত ঘাঁহ দিলেও নাখায় এনি টাইম মানে লোকৰ ঘৰত সি মানে লোকৰ ঘৰতে থাকে মানে একদম পূৰা জঁপিয়াই ফুৰে এইজনী হৈছে বৰ্তিহঁতৰ গৰু আৰু চাওক কিমান ধুনীয়া হাতত নিমখ তো গাইজ পূৰা নেমু লৈ আহিলোঁ আহি পিনে একদম পূৰা পাপুক দেখাইছোঁহি নেমু একদম লৈ আহিলোঁ 20 টকামানৰ কিনি আৰু গাইজ এইটো দেখিছেনে মই যেতিয়া নতুনকৈ বিয়া পাতি আহিছিলোঁ সি তেতিয়া খোজ কাঢ়িবই পৰা নাছিলে আৰু এতিয়া দেখিছেনে হাতত ধৰি খোজ কাঢ়িব পৰা হ'ল তাক মানে খোজ কঢ়ালে সি মানে বহুত ফূৰ্তি পায় আৰু ৰৈ থাকিবলৈ তাৰ টাইমেই নাই মানে এনি টাইম ঘূৰাই থাকিব লাগিব আৰু আয়ো পৰি গৈছে মানে এতিয়া বহি ল'লে মাটিত আৰু কি বহি ল'লে মাটিত একদমেই নাথাকে এতিয়া মই মোবাইলটো কেমেৰাটো ধৰিলোঁ আৰু পাপুৱে তাক মলাবলৈ লাগি গ'ল কিন্তু পাপুৱে ল'লে নাথাকে এক চিকুটো অকল কান্দে আৰু মই ল'লে মোৰ ওচৰলৈ ধুনীয়াকৈ গুচি আহে চাই থাকক আৰু ভিডিঅ'টো আৰু গাইজ এইটো হেঙাৰখনৰ কিনাৰত যে দেখিছে এইটো হৈছে আমাৰ এই টকলৰ ভাগৰ মানে আমি মৰমতে তাক টকল বুলি এনেই মাতোঁ এইটো মানে আমাৰ ল'ৰাটোৰ ভাগৰ খুৰাক আৰু একদম পূৰা সি খুৰাকৰ ওচৰলৈ যাবলৈও মন কৰিছে আৰু নাই পৰা সেইকাৰণে আমি হেঙাৰখনৰ ওচৰতে ৰখি দিছোঁ তো গাইজ ইয়াৰ পৰা মানে শান্তি নাই আৰু ইয়াক লৈয়ে ফুৰিব লাগে আৰু মই এখন হাতত ধৰিছোঁ সি কিন্তু মোৰ মেখেলাখনত একদম টানকৈ ধৰি লৈছে পৰিম বুলি তাৰো ভয় আছে আৰু সিজনী যে চুকত দেখিছে সেইজনী তাৰ মাক আৰু সি একদম পূৰা ঘৰত থৈ আহিলোঁ আৰু অৱশেষত তো গাইজ তাক মই ভিতৰত থৈ আহিছিলোঁ আকৌ খুৰাকে লৈ আহিলে কিন্তু পাপুৰ অৱস্থাটো দেখিছেনে আপোনালোকে
পেন এটা একদম খোচাই ওপৰত আৰু এটা তলত আৰু ইয়াক খোজ কঢ়াই নিনিয়া দেখি ই পূৰা বিকট চিঞৰ লগাইছে চাওকচোন। আৰু গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আজি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকৈ মোৰ চেনেললৈ আহিছা কাষতে থকা বেল আইকনটো অল কৰি দিব মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাবৰ কাৰণে। বাই আজিলৈ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম।